বিশিষ্ট অভিনেতা তপন দাসলৈ আহিল এটি বেয়া খবৰ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, তপন দাসৰ জীৱনলৈ আহিল এটি বেয়া খবৰ। অভিনয় জগতৰ জনপ্ৰিয় অভিনেতা তপন দাসৰ দুখৰ খবৰে সকলোকে কন্দুৱাইছে। বন্ধুসকল, পত্নীহাৰা হ'ল অভিনেতা তপন দাসে। অভিনেতা তপন দাসৰ পত্নী আছিল জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মা। অসমীয়া চলচ্চিত্ৰ জীৱনৰ জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাৰ আকস্মিক মৃত্যুৰ খবৰে সকলোকে কন্দুৱাইছে। হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে জনপ্ৰিয় অভিনেত্ৰী পূৰবী শৰ্মাই। বহুতো অসমীয়া ছবিত অভিনয় কৰা বিশিষ্ট অভিনেত্ৰীগৰাকীয়ে অতি কম সময়ৰ ভিতৰতে আমাৰ মাজৰ পৰা চিৰবিদায় মাগে। এয়া সাংস্কৃতিক জগতৰ লগতে অসমৰ বাবে বৃহৎ ক্ষতি। আমাৰ চেনেলৰ তৰফৰ পৰা তেখেতলৈ বিদায় আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ।